হেল্ল' বন্ধুসকল, মই প্ৰথমবাৰৰ বাবে ইউটিউবলৈ আহিছোঁ আজি। বন্ধুসকল, মই আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকে যিটো টাচ কৰে এনেকুৱা টাচ পইণ্টটো কেনেকৈ শ্ব' কৰিব। আপোনালোকে যদি শ্ব' কৰিব বিচাৰে তেনেহ'লে আপুনি প্ৰথমে আপোনাৰ ফোনৰ ছেটিংছত যাব। এই ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত আপোনাৰ আপুনি এবাউট ফোনত যাব। তাৰপিছত এবাউট ফোনত যাব। যোৱাৰ পিছত ইয়াত দেখিব পাব MIUI ভাৰ্চন। আপুনি মোৰ ফোনটো MI সেইকাৰণে MIUI ভাৰ্চন আহিছে। আপুনি অন্য ফোনত গ'লে এণ্ড্ৰইড ভাৰ্চন বা ফোনটোৰ নাম ভাৰ্চন বুলি পাব। তাতে 5 বাৰ ক্লিক কৰিব। নো নিড, ইউ আৰ অলৰেডি ডেভেলপাৰ। মোৰতো আগতে অলৰেডি কৰা হৈছে, সেইকাৰণে মোৰ আহিছে। আপোনালোকে ইয়াত 5 বাৰ ক্লিক কৰিব। আপোনালোকে দেখা পাব, এনেকুৱা দেখা পাব। তাৰপিছত আপোনাৰ হৈ যাব, তাৰপৰা আপুনি বেক হৈ যাব। বেক হৈ যোৱাৰ পিছত আপুনি মোৰ ছেটিংছত যাব। বেক হৈ যোৱাৰ পিছত আপুনি এডিশ্যনেল ছেটিংছত যাব, বা আপোনাৰ অন্য ফোনত হ'লে ডাইৰেক্টে পাব। তাৰ MI ফোনত হ'লে এডিশ্যন ছেটিঙত যাব। এডিশ্যন ছেটিঙত অহাৰ পিছত আপুনি তলত দেখিবলৈ পাব ডেভেলপাৰ অপশ্যন। এই ডেভেলপাৰ অপশ্যনটো যেতিয়া তাত MIUI ভাৰ্চনত 5 টাইম টাচ কৰিব, তেতিয়া ডেভেলপাৰ অপশ্যনটো অন হৈ যাব। এতিয়া ইয়াত আহি যাব যে ডেভেলপাৰ অপশ্যনত অন কৰিব। ডেভেলপাৰ অপশ্যন অন কৰাৰ পিছত আপুনি তলত যাব। তলত যোৱাৰ পিছত আপুনি দেখিবলৈ পাব শ্ব' টাচ। শ্ব' টাচ আপুনি এইটো অফ হৈ থাকিব, সেইটো অন কৰি দিব। এইটো অফ হৈ থাকিব, অফ হৈ আছে। মই টাচ কৰিছোঁ, আপোনালোকে দেখিব পৰা নাই এতিয়ালৈকে। এতিয়া অন কৰি দিম। এতিয়া দেখিবলৈ পাব। দেখিছে আপোনালোকে? টাচ কৰিছে, আপোনালোকে দেখিছে। আপোনালোকে ক'ত টাচ হয় এইটো শ্ব' কৰি দিব। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন টিপছ লৈ আহিম আপোনালোকৰ বাবে কম্পিউটাৰ আৰু মোবাইলৰ। থেংক ইউ।